কতি কৰিছো তোক বাবা শুন না বাবা বাইদেউ কি হ'ল ইমান হুলস্থুল হৈছে যে বাবাৰ পৰীক্ষা বেয়া হোৱাৰ কাৰণে তেতিয়াৰ পৰা দৰ্জা মাৰি সোমাই আছে দৰ্জাই খুলি দিয়া নাই ঐ ৰ'ব দুৱাৰখন খুলি দিয়াচোন হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বেয়া হ'ল বুলিয়ে মানুহ মৰে নেকি পৰীক্ষাৰ ৰিজাল্টে জীৱনৰ সকলো নহয়তো নাই মই কাৰ কথা নুশুনো মই মৰিম কৈছো মই মৰিমেই নাই বাবা তই নমৰিব বাবা তই নমৰিবি তোক মই মহেশ ডাক্তৰৰ পুতকত কৰি দামী ফোন কিনি দিম বাবা তই দৰ্জাখন খুলি দি বাবা তই দৰ্জাখন খুলি দি নালাগে মোক ফোন চোন একো নালাগে তেনেহ'লে পিছফালে দাম খোৱা ল'ৰাবোৰে যে ছোৱালীবোৰক উঠাই লৈ ফুৰে পেটিএম নে এটিএম তেনেকুৱা এখন বাইক কিনি দিম পেটিএম এটিএম নহয় কেটিএম বুলিয়ে কয় নালাগে মোক এইবোৰ একো নালাগে মই মৰিম কৈছো বাছ মই মৰিমেই ঐ ৰ'ব অলপতো বুজিবলৈ চেষ্টা কৰ শুনা নাই মাৰাই কেনেকৈ দুখত কান্দি আছে মোক বুজাই লাভ নাই মই নুবুজো বেলেগে কিমান বেয়াকৈ ফেইল কৰিও বিন্দাছ আছে তুমিতো অলপ নম্বৰৰ কাৰণেহে ফেইল কৰিছা গতিকে মাৰাৰ কথা ভাবি দুৱাৰখন খুলি দিয়া বাবা মই হাত জোৰ কৰি কৈছো তই নমৰিবি বাবা তই মৰিলে মই কাৰ লগত থাকিম স্কুল কলেজৰ পৰীক্ষাত কৰি জীৱনৰ পৰীক্ষাটোহে আচল মই পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে মৰিব ওলোৱা নাই নহয় বেলেগ এটা কাৰণেহে মৰিব ওলাইছো কি পৰীক্ষাৰ ৰিজাল্ট মোৰ কাৰণে মাৰ গুলি কিন্তু আজি বেলেগ এটা ৰিজাল্ট বেয়া হোৱাৰ কাৰণে আজি মৰিব ওলাইছো কি ৰিজাল্ট বেয়া হোৱাৰ কথা কৈছা দৰ্জাখন খুলি কোৱাচোন তেনেহ'লে মৰিব খোজা কাৰণটো কচোন মই এজনী ছোৱালীক বহুত ভাল পাইছিলো আৰু সেয়ে প্ৰপ'জ দিছিলো তাই আজিয়ে ৰিজাল্ট দিয়া কথা আছিল তাৰ পাছত মোৰ ৰিজাল্ট বেয়া হ'ল তাই বোলে মোক ভাল নাপায় মা কি মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বেয়া হৈছে মই অকণো দুখ কৰা নাই নেক্সট ইয়েৰ আকৌ দি দিব পাৰিম কিন্তু তাই বেলেগৰ হৈ গ'লে মই কেনেকৈ জীয়াই থাকিম মা মই মৰি যাম প্লিজ তুমি নমৰিবা মৰিলেই সকলো সমস্যা সমাধান নহয় ছোৱালীজনী কোন হয় কোৱাচোন কি হ'ল কোৱাচোন ছোৱালীজনী কোন হয় আপোনাৰ ডাঙৰজনী ছোৱালী বৰ্ণালী কি